বিভিন্নজনে পাগল বুলিও কৈছে আপুনি কি ক'ব মানে পত্নী হিচাপে আপোনাৰ কেতিয়াবা দুখ নালাগেনে এনেকুৱা ধৰণৰ কথাত মই ভাবোঁ কোনোবাই কাৰোবাক মানসিকভাৱে বিকাৰগ্ৰস্ত কোৱা বা খুনা বুলি কোৱা ক'লা বগা সেইবোৰ লৈ কোৱা সেইটো লৈ পেলাই বৰ বেলেগৰ কথা কাৰণে ইমান চিন্তা কৰি থাকিব নালাগে আৰু বিশেষকৈ মই মোৰ হাজবেণ্ডৰ কথা এইটোৱেই ক'ম মই দেখিছোঁ তেওঁ চবফালে ফিট হৈ আছে খেলি আছে সমষ্টি কাম কৰি আছে পৰিয়ালকো চলাই আছে সেইকাৰণে তেওঁ 100% ফিট হৈ আছে আৰু মইতো তেওঁক মানে সদায় এনকাৰেজ কৰিবৰ কাৰণে ভাল কথাই কওঁ সেইকাৰণে মই তেওঁক কৈছোঁ যে আপুনি দিনে দিনে এখন ভালেই হৈ গৈ আছে সেইকাৰণে মই এইটোবোৰ লৈ পেলাই ইমান বিশেষ চিন্তা কৰা নাই আৰু যোনে কৈছে এইবোৰ কথা মোৰ তেওঁলোকৰ ওপৰত অকণমান মানে কি আৰু খুব নহয় সেইটো খুব ক'লে নহ'ব চিম্পেথি নিচিনা হয় যে তেওঁলোকৰ চিন্তাধাৰাবোৰ এনেকুৱা লোকক লৈ পেলাই লোকৰ লুকছৰ বা শৰীৰৰ কিবা এটা লৈ পেলাই সেইবোৰ লৈ পেলাই আলোচনা কৰি থাকে মই ভাবোঁ তেওঁলোকে নিজৰ পৰিয়ালৰ কথা নিজৰ কৰ্মজীৱনৰ কথা চিন্তা কৰিলে বেছি ভাল হয় খেলখনেই খুব ভাল লাগিল এখন ৰোমাঞ্চকৰ খেল হৈছিল প্ৰথম ছেমি ফাইনেল আৰু প্ৰথম ছেমি ফাইনেলতে আমাৰ লোকেল টীম মৰিনিছ স্পৰ্টছ এছ'চিয়েশ্যন ইতিহাসত মানে দ্বিতীয়বাৰ এইবাৰ ফাৰ্ষ্ট টাইম ছেমি ফাইনেললৈ প্ৰৱেশ কৰিছে সেইটো লৈ বেছি গৌৰৱান্বিত খুব উৎফুল্লিত হৈছোঁ আৰু এখেতে খেলাৰ কাৰণেতো আৰু ভাল লাগিছে কি ক'ব দাদাক ধৰক মইতো এইটোৱে বিচাৰোঁ যে তেওঁ হেল্ডি থাকক আৰু খেলা ধূলা শৰীৰ চৰ্চা মাজত সমষ্টিৰ কাম আৰু আমাৰ পৰিয়ালকো সময় দিয়াৰ মাজত তেওঁ হেল্ডি লাইফ এটা পাৰ কৰক মই সেইটোৱে বিচাৰোঁ দিয়ে সময়টো যথেষ্ট দিয়ে যেনেকৈ সমষ্টিক সময় দিয়ে তেনেকৈ আমাকো সময় দিয়ে পৰিয়ালকো সময় দিয়ে ধৰক কেইদিনমানৰ আগত মোৰ জন্মদিনৰ দিনাখন দিনটোৱে আমাৰ পৰিয়ালৰ লগত সময় পাৰ কৰিছে তেনেকৈ বিভিন্ন সময় মাজে মাজে আমি বাহিৰলৈ ফুৰিবলৈও যাওঁ ল'ৰাকো সময় দিয়ে যদিও আৰু একেৰাহে সময় দিব নোৱাৰে সেইটোতো আশা নকৰোঁ ইমান একেৰাহে বহি চাই থাকিব বুলি কিন্তু যেতিয়াই বিচাৰোঁ সময়